প্ৰাঞ্জল অসমলৈ সকলোকে স্বাগতম জনাইছো। আশা কৰিছো সকলোৱে অনুশীলন কৰি আছে আৰু বতৰ যথেষ্ট বেয়া আছিলে, সেইকাৰণে অলপমান সমস্যা হৈছিলে আৰু আজি যিহেতু অলপমান ভাল কৰিছে, আজি হয়তো নিশ্চয় ট্ৰেইনিং কৰিব পাৰিছে বহুতে আৰু সকলোৱে কৰি যাব। নোৱাৰিলেও কোনো কথা নাই, আপোনালোকে চিডিউলবিলাক নোট কৰি ৰাখিব আৰু যেনেকৈ আপোনালোকৰ বতৰ ভাল হয় তেনেকৈ কৰি যাব। চ' আজি কেনেকুৱা হৈছে মোক কমেণ্ট কৰি জনাব, যিসকলে অনুশীলন কৰিব পাৰিছে। হয়, কাইলৈ হৈছে শনিবাৰ। কাইলৈ আপোনালোকৰ ছোৱালীবিলাকৰ থাকিব 4 কিলোমিটাৰ ৰানিং আৰু এতিয়া 4 কিলোমিটাৰ কেনেকৈ কৰিব লাগিব আপোনালোকে নিশ্চয় গম পাইছে। যদি আগৰ ভিডিঅ'খিনি আৰু বা আগৰ যদি ট্ৰেইনিংখিনি আপোনালোকে ফ'ল' কৰি আছিলে, তেনেহ'লে নিশ্চয় গম পাইছে যে আপোনালোকে কেনেকৈ ৰানিং কৰিব লাগে। মই পেচৰ কথা আপোনালোকক বাৰে বাৰে কৈ আহিছোঁ আৰু লগতে আপোনালোকে ৰানিং কৰাৰ আগত কিছু ষ্ট্ৰেচিং কৰিব নাপাহৰিব। এতিয়া ছোৱালীয়ে 4 কিলোমিটাৰ আপোনালোকে কেনেকৈ ৰানিং কৰিব। ছোৱালীয়ে 4 কিলোমিটাৰটো আপোনালোকৰ প্ৰতি কিলোমিটাৰত আপোনালোকে চেষ্টা কৰিব যাতে 5ৰ পৰা 5.5 মিনিটমানকৈ যাতে যাব পাৰে। তাতকৈ বেছিও লাগিব পাৰে, নতুনকৈ অহাসকলৰ কিছু বেছি লাগিব পাৰে, কিন্তু যিসকলে আগৰ পৰা কৰি আছে তেওঁলোকে চেষ্টা কৰিব 5ৰ পৰা 5.5 মিনিটমানৰ ভিতৰত প্ৰতি কিলোমিটাৰ যাবলৈ চেষ্টা কৰিব। তেতিয়াহে আপোনালোকৰ 1600 মিটাৰত 5.5 মিনিট 6 মিনিট এনেকুৱা টাইমিঙত ৰানিং কৰিব পাৰিব। চেষ্টা কৰিব যিমানখিনিলৈকে যাব পাৰে আৰু ডিষ্টেঞ্চটো কমপ্লিট কৰিবলৈ চেষ্টা কৰিব। আৰু 4 কিলোমিটাৰ আপোনালোকে এনেকুৱা নহয় যে প্ৰথমতে খুব বেছি স্পীড গুচি গৈছে, পিছলৈ শ্ল' হৈ গৈছে, বা প্ৰথমতে একেবাৰে শ্ল'কৈ আৰম্ভ কৰিছে, পিছলৈ বহুত স্পীড গৈছে, তেনেকুৱা নহয়। আপোনালোকে এটা পেচ মেইনটেইন কৰিবলৈ চাব। এভাৰেজলি আপোনালোকে 4 কিলোমিটাৰ পৰ্যন্ত এটাই যাতে স্পীডত মেইনটেইন কৰিব পাৰে সেইটো চেষ্টা কৰিব। বাকী যদি আপোনালোকৰ কিবা ডাউট থাকে মোক কমেণ্ট কৰি সুধিব পাৰে আৰু সকলোৱে অনুশীলন কৰি থাকিব। কাইলৈ চিডিউল যিহেতু আপোনালোকে ফ'ল' কৰিব আৰু কিমান টাইমিং লাগে 4 কিলোমিটাৰত মোক জনাবলৈ নাপাহৰিব। আশা কৰিছোঁ কাইলৈ কি ট্ৰেইনিং আছে সকলোৱে নিশ্চয় বুজি পাইছে। যদি কিবা আপোনালোকৰ কুৱেশ্যন আছে তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, লগতে লগৰ সকলোকে শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ আমাৰ চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।